Hello guys, welcome to my new channel. More channel swagatum. Aji more channel eti prothom video. To e sabo pare aji more farmot koel sorai ahise. Eya ekdinia koel sorai sabole paise. Ede 50 ta ase koel sorai. এতিয়া কোয়েল চৰাইৰ চাহিদাটো অকমান বেছি কিছুমান জায়গাত কম কিছুমান জায়গাত বেছি সব জায়গাত বেলেগ বেলেগ থাকে লোকেলত বেলেগ আমাৰ লোকেলত এতিয়া চাহিদাটো বেছি পাবলৈ নাই কতো মই জোৰ পাই আনিছো তাতে মাত্ৰ 80 টা পোৱালি আছিল তাৰে 50 টা মই আনিছো 30 টা তেওঁ ৰাখিছে তো চাওক আপোনালোকে ইহঁতক কেনেকৈ কি ধৰে মই ট্ৰিট কৰো কেনেকৈ দানা দিও তো ভিডিওটো আপোনালোকে বনি থাকিব এই কোয়েল চৰাই এনেদৰে ৰাখিব লাগে বৰ্তমান এতিয়া এনেকুৱা সৰু জায়গাত ৰাখিবলৈ আমি ব্ৰুডিং কৰি আছো 50 টা কোয়েল চৰাইৰ কাৰণে এটা লাইট কাফি 100 পাউৰি এটা লাইট এইটো চাওক কেনেকৈ উল্টা হৈ আছে এই কোয়েল চৰাই মানে কি ইহঁতৰ ঠেং এটা বহুত কমজোৰ থাকে তো সেই কাৰণে ইহঁতে মানে ঠেঙত জোৰ নাথাকে এইটো চাব পাৰিছে কেনেকৈ আপোনাৰ কম্পু মাষ্টৰ নিচিনা ভৰি ৰানটো মিলি আছে ইয়াকলৈ ইফালে ৰাখি দিছো ইহঁতক মানে 2 দি থব লাগে কিন্তু এটা বৰ্তমান আমাৰ এখিনি 2 নাই 2 আনিব লাগিব তো পোৱালিকেটা এটা আহি পাইছে কাৰণে ইহঁতক তো কিবা এটা ব্যৱস্থা কৰিব লাগিব ৰাখিবৰ কাৰণে সো এইটো চাব পাৰিছে কেনেকৈ ভৰিটো বেকা হৈ গৈছে তা তো এই 2 নাই কাৰণে মই এটা ব্যৱস্থা লৈছো ঘৰত খেৰ আছিল খেৰ এনেকৈ সৰু সৰুকৈ পিচ কৰি পেলাই এই খেৰখিনি এনেকৈ তলত মজিয়াটোত পাৰি দিম আজি ৰাতিটো চাওঁ কেনেকৈ এনেকৈ থাকিব পাৰে নে নাই তাৰপিছত কালি 2 আনি পেলাই 2 পাৰি দিম আৰু দানাটো দিম কেনেকৈ দানাটো দিম চাওক কি দিম ইহঁতক খাবলৈ চাই থাকিব তো এয়া সিহঁতক এতিয়া ইয়াৰ পৰা অলপ খেৰ ল'ম খেৰটো লৈ পেলাই অকণমান সিহঁতৰ তলিত এনেকৈ মিলাই দিম তেতিয়া মানে কি হয় সিহঁতে অলপ গৰম পায় আৰু এই ব্ৰুডিঙত মানে মেইন এইটোৱে সিহঁতক গৰমটো লাগে ঠাণ্ডা দিনৰ কাৰণে এতিয়াতো মই বৰ্তমান ঠাণ্ডা দিনত কৰি আছো চাওঁ ঠাণ্ডা দিনত কৰি কেনেকুৱা হয় কাৰণ সকলোৱে কয় যে মুৰ্গী পালন হওক হাঁহ পালন হওক সদায় গৰম দিনত কৰিব লাগে কিন্তু মই ঠাণ্ডা দিনত কৰি কেনেকৈ আপোনালোকে ইহঁতক বচাব পাৰিব কেনেকৈ পুহিব পাৰিব সেইটো কাৰণে মই ঠাণ্ডা দিনত কৰি আছো ইহঁতক ব্ৰুডিঙৰ কাৰণে মই বৰ্তমান এনেকৈ আজিৰ কাৰণে খেৰ পাৰি দিছো আৰু আজি চাওঁ গোটেই দিনটো ৰাতিটো কি হয় ইহঁতৰ যদি অলপ কিবা হয় তেতিয়া মই কালি 2 গুৰিটো আনি পেলাই এনেকৈ দি দিম এইটো উল্টি গৈছে তো এতিয়া সিহঁতক পানী এনেদৰে দিম চাওক জেগাটো সৰু আৰু সিহঁতক পাত্ৰটো সৰু লাগে সেইকাৰণে এনেকৈ সৰু প্লেট এখনত এনেকৈ কৰি দিছো পানীটো বেছি পানী দিয়া নাই অলপমান লাগি দিছো কেইটামান ক'ব গ'লে আপোনাৰ টোপালত পানী দিছো বেছি পানী দিয়া নাই বেছি পানী দিলেও সিহঁতে ভিজি যাব পাৰে তো ভিজি গ'লে মৰা চান্সটো অলপ বেছি থাকে সেইকাৰণে পানী অলপমান দিছো আৰু দানাটো কেনেকৈ দিম আপোনালোকে চাই থাকক দানাটো আচলতে সিহঁতক প্ৰি ষ্টাৰ্টাৰ খুৱাব লাগে কিন্তু বৰ্তমান মোৰ তাত প্ৰি ষ্টাৰ্টাৰ নাই মানে কি হৈছে পোৱালিখিনি নোকোৱাকৈ আহি গৈছে আজি কোৱা নাই যে আজি আহিব বুলি তো আগতে মই ৰেডি হৈ থাকিলোঁ হয় তো মোৰ তাতে চাওক ষ্টাৰ্টাৰ আছে ষ্টাৰ্টাৰ দানা এই দানাটো মই অলপমান গুড়ি কৰি কিনি মই সিহঁতক খাবলৈ দিম এতিয়া অকণমান সময় মই ভিডিঅ'টো ষ্টপ কৰি আছোঁ এইখিনি গুড়ি কৰি লওঁ তো এনেদৰে আপোনালোকে চাব পাৰিছে এই দানাটো ষ্টাৰ্টাৰ দানাটো মানে গুড়ি কৰি লৈছোঁ এই শিলটোৰে অলপ কোবাই কাৰণ প্ৰি ষ্টাৰ্টাৰটো অনা নাই এই দানাটো ষ্টাৰ্টাৰটো এনেকৈ গুড়ি কৰি লৈছোঁ
ইয়াতকৈ আৰু অকণমান পাৰিলে আপুনি গুড়ি কৰি ল'ব, কাৰণ সৰু পোৱালি ইমান মোটা দানাটো খাব নোৱাৰে। সকলো এয়া চাব পাৰিছে এইটো গুড়াটো এনেকৈ লৈ এনেকৈ বগা কাগজ পাৰি দিছোঁ, এনেকৈ বগা কাগজত এনেকৈ দি দিছোঁ, এনেকৈ দি দিছোঁ, সিহঁতে খাব তেনেকৈ। এইকেইটাক চাওক দানাৰ কাৰণে দিছোঁ, সিহঁতে গৈ তাতে শুইহে আছে। এতিয়াৰ পৰা দুষ্টমি কৰিলে আৰম্ভ কৰিলে। এয়া দানাটো ইয়াতে দি দিছোঁ, গুড়াটো। সেই চাবলৈ পাইছে আহি পেলাই খাইছেহি। গুড়িটো এনেকৈ দি থৈ দিব আপোনালোকে, যেতিয়া মন যাব সিহঁতে তেতিয়া খাব, কাৰণ এতিয়া নতুন পোৱালি, কালিৰ পোৱালি, এদিনৰ পোৱালি হয়, তো সিহঁতেতো খাবলৈ শিকাও নাই, মাক নাই যেতিয়া। সেই এনেকৈ দি দিব, লাহে লাহেকৈ শিকি যাব। দানাটো দিয়াৰ পিছত এনেকৈ খপেৰে দি দিব, বটলৰ মুখাটোত পানী ঢালি ল'ব, মুখাটোৰে দিব, শিকি যাব পাৰে। সেইকাৰণে চাওক এই দুটা আহি পেলাই খাই আছে ধুনীয়াকৈ, লাহে লাহে গোটেইকেইটাই খাব। খাবলৈ শিকি আছে সিহঁতে, কেনেকৈ চাব পাৰিছে। সেইটো কৰাৰ পিছত এতিয়া আমি সিহঁতক ঢাকি দিব লাগিব ওপৰত। এতিয়া কিবা এখনে ঢাকি থৈ দিলে তেতিয়া যোনটো গোটেই টাবটো আছে, গোটেই টাবটো গোটেই বাস্কেটটোৰ ভিতৰত পৰি যাব, টাবত তেওঁলোক সিহঁতে বাচি থাকিব। আৰু চাব পাৰিছে বাস্কেটটো মই কেনেকৈ কাপোৰেৰে মেৰাই দিছোঁ, যাতে বাস্কেটটো গৰম হৈ থাকে। তো গাইজ, মোৰ ভিডিঅ'টো চাবৰ কাৰণে ধন্যবাদ, আৰু মোৰ ভিডিঅ'টোত লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। মই আকৌ নতুন নতুন ভিডিঅ' দি থাকিম। এতিয়া মোৰ ফাৰ্মত আৰু নতুনকৈ আৰু কেইবিধমান চৰাই সোমাব, মুৰ্গী সোমাব, কয়লাৰ সোমাব, WFG সোমাব। তো সিহঁতৰো মই ভিডিঅ' বনাম ফাৰ্ষ্ট ডে টু একদম অন্তিম ডে'লৈকে। তো আজি মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ, ধন্যবাদ।